হাই ফ্ৰেণ্ড, মই ফনিতা আপোনালোকক মোৰ ইউটিউব চেনেল আছাম ফনিতাছ ভিলেজ কিটচেনৰ অন্য এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকলৈ খাৰেৰে বনোৱা এটা ৰেচিপি লৈছোঁ। আচলতে এটা নহয়, দুটাই ৰেচিপি লৈছোঁ। খাৰেৰে বনোৱা প্ৰথমবিধ বনাইছোঁ মই আদা মাছ আৰু খাৰেৰে, আৰু দ্বিতীয়বিধ কলফুলৰ গুড়িৰে বনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ৰেচিপি দুটা ভাল পাব। তো ফ্ৰেণ্ড, বলক এই ৰেচিপি দুটালৈ আগবাঢ়ো। ফ্ৰেণ্ড, প্ৰথম খাৰৰ ৰেচিপিটো আদাৰে বনাওঁ। তেনেহ'লে বলক ফ্ৰেণ্ড, এই ৰেচিপিটোৰ বাবে মই ইয়াতে আদা লৈছোঁ। ইয়াতে মই আদা 3 পিচ লৈছোঁ, আৰু এয়া খাৰ লৈছোঁ। এয়া কলগছৰ খাৰ। আপোনালোকে ইচ্ছা কৰিলে বেকিং চ'ডাও ব্যৱহাৰ কৰিব পাৰে যদি খাৰ নাথাকে। ইয়াতে মই কলা খাৰ ব্যৱহাৰ কৰিছোঁ, আৰু সেইকেইটা জলকীয়া লৈছোঁ সোৱাদ অনুসৰি। আদাখিনি মই মিক্সিত পিচি ল'লোঁ, আৰু জলকীয়াখিনি এনেদৰে মিক্সিত পিচি ল'লোঁ। তো ফ্ৰেণ্ড, এতিয়া বলক বনাবলৈ যাওঁ। এই ৰেচিপিটোৰ বাবে মই ইয়াতে মাছখিনি ভাজি লওঁ। ইয়াতে মই 2 পিচ মাছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিলে হ'ল। এতিয়া ইয়াতে মই কলা খাৰখিনি ঢালি দিম। আপোনালোকৰ তাত যদি কলা খাৰ নাথাকে তেনেহ'লে বেকিং চ'ডা ব্যৱহাৰ কৰিলে হ'ল। এতিয়া এইখিনি মই ইয়াতে ঢালি দিম। আকৌ ইয়াতে পিচিলোঁ আদাখিনিও দি ল'ম। এতিয়া ইয়াতে মই গৰম পানী দিম। পানীটো নিজৰ আন্দাজমতে দিলেই হ'ল, বহুত বেছি দিব নালাগে, নিয়মমতে দিলেই হ'ল। এইখিনি এতিয়া পূৰা হাই ফ্লেমত উতলি থাকিবলৈ দিম, গ্ৰেভি নোহোৱালৈকে। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিম, আৰু এইখিনি অলপমান আৰু উতলি থাকিবলৈ দিম। ইমানখিনি হোৱালৈকে মই উতলি থাকিবলৈ দিলোঁ। এতিয়া মই গেছটো অফ কৰি দিম। তো ফ্ৰেণ্ড, এয়া মাছ, আদা আৰু খাৰেৰে বনোৱা ৰেচিপিটো ৰেডি হৈ গ'ল। এই ৰেচিপিটো ৰাতিপুৱাৰ গৰম গৰম ভাতৰ লগত খাবচোন, বহুত টেষ্টি লাগে। আশা কৰোঁ আপোনালোক সকলোৱে এই ৰেচিপিটো ভাল পাব। তেনেহ'লে ফ্ৰেণ্ড, এতিয়া কলফুলৰ গুড়িৰে বনোৱা ৰেচিপিটো আগবাঢ়ো। বলক তেনেহ'লে ফ্ৰেণ্ড। এই ৰেচিপিটোৰ বাবে ইয়াত মই মাছখিনি ভাজি লওঁ। ইয়াতে মই 3 পিচ মাছ ব্যৱহাৰ কৰিছোঁ। এই মাছখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। মাছখিনি মই ইমানমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ।
এতিয়া মাছখিনিত মই 4টা জলকীয়া দি ল'ম। জলকীয়াকেইটা মই ফালি দিছোঁ। এতিয়া ইয়াতে মই পানী ঢালি দিম। পানীটো নিজৰ আন্দাজ মতে দিলেই হ'ল। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম আৰু এইখিনি উতলি থাকিবলৈ দিম। অকণমান হালধিৰ গুড়ি দিম আৰু এইখিনি এবাৰ মিক্স কৰি দিম। এতিয়া ইয়াতে মই কলফুলৰ গুড়ি দিম 2 চামুচ। আপোনালোকে যিকোনো ধৰণৰ কলফুল চিঙি আনি কুটি কিনে ধুই ৰ'দত শুকুৱাই কিনে মিক্সিত গুড়ি কৰি ল'লে হ'ল। এইখিনি মই এনেদৰে গুড়ি কৰি লৈছোঁ ৰ'দত শুকুৱাই কিনে। আপোনালোকে যিকোনো ধৰণৰ কলফুলেই ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ৰ'দত শুকুৱাই ল'লে হ'ল মিক্সিত মাৰি কিনে। এইখিনি এতিয়া হাই ফ্লেমত উতলিবলৈ দিম। এতিয়া ইয়াতে মই খাৰ দিম 3 চামুচ। খাৰখিনি দি কিনে আকৌ উতলিবলৈ দিম। এইখিনিও কলা খাৰেই হয়, কলগছৰ বাকলিৰে বনোৱা। আপোনালোকে যদি এই খাৰবিধ নাথাকে তেনেহ'লে বেকিং সোডা দিলেই হ'ল। এইখিনি মই ইমান মানলৈকে উতলাই ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ কলফুলৰ খাৰৰ ৰেচিপি ৰেডি হৈ গ'ল। সঁচাই এই ৰেচিপিটো বহুত টেষ্টি হয়। আপোনালোকে যদি এই ৰেচিপিটো ট্ৰাই কৰি পোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। সঁচাই বহুত টেষ্টি, খাই কিনে বহুত বেছি ভাল লাগে। তো ফ্ৰেণ্ড, আজিৰ এই ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ফ্ৰেণ্ড, আজিলৈ আৰু অন্য এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ আহিম। থেংক ইউ।